Hello guys, welcome back to my YouTube channel. আৰু আজি হৈছে 7 ফেব্ৰুৱাৰী, এটা সময় আছে 12:40 আৰু এটা মই আহিছো ৰনথলিত মহজুজ চাবলৈ। আৰু বলক তেতিয়াহলে দেৰি নকৰি মহজুজ উপভোগ কৰো, লগতে আপোনালোককো দেখাও। ইয়াক আগত গৈ আছে মানে মহ যিটো মই দেখা নাপালো মানুহৰ পৰা। তুমছে না হৈ পাएगा লাগিছা এয়া গাড়ী ষ্টেণ্ডৰ টিকেট ন পাৰ গাড়ী কিমানকে নাজানা আৰু ফাইনেলি আমি আহি পাই গলোহি মহজুজৰ পথাৰ। তেন্তে বলক মহজুজ চাওঁ। ৰ'ব মহজুজ চাম, কিন্তু তাৰ আগতে আমি মানুহখিনি চাই লওঁ। ৰ'ব আৰু সৌৱা খেলপথাৰত দেখিবলৈ পাইছে এটা প্ৰকাণ্ড মহ। আমাৰ দাইজৰ সন্মুখত থকা মানুহ ডাঙৰ ভয় খাইছে। চাৰিটা পিছত মই মৰিব মহজুজ চাবলৈ আহি লগ পাই গলো মোৰ বন্ধু শ্ৰী অনিমেক্স বৰবৰা। মহজুজ চাই কেনেকুৱা লাগিছে? যুঁজ যেতিয়ালৈকে হয় তেতিয়ালৈকে চাওঁ। ভাল যুঁজ এখন চাবলৈ পাম বুলি আশা থাকিল, যিহেতু ইমান প্ৰকাণ্ড মহ আহিছে। আৰু এবাৰ বিশেষকৈ দেখিছোঁ মেক্সিমাম মহ আহিছে মৰিগাঁও চাইডৰ পৰা। মৰিগাঁও বিৰাট ডাঙৰ মহ আহিছে, যেনেকৈ নন্দ ডেকা মহটো বা এই বুদ্ধ ডেকা এনাউন্সে কৰি আছে এতিয়া। চ' আশা ৰাখিছোঁ যে মস্ত মানে ভাল আৰু মহ যুঁজ এখন চাবলৈ পাম বুলি। আৰু এটা আমি গৈ আছোঁ ৰনথলিত তাগ্ৰা মহ বাবা মহটো চাবলৈ। আৰু এনেকৈ বহুত সময়ৰ অপেক্ষাৰ অন্তত আমি দেখিবলৈ পাইছোঁ এহাল শক্তিশালী মহৰ মাজত দুৰ্দান্ত খেল। হাৰিব নোখোজা দুটা মহ আৰু এনেকৈ প্ৰায় 3.5 মিনিট সময় খেলপথাৰত যুঁজ প্ৰদৰ্শন কৰাৰ পাছত প্ৰথম মহটোৱে দ্বিতীয় মহটোক দৌৰাই পঠালে খেলপথাৰৰ বাহিৰলৈ। অলপ পিছুৱাই যাওক, মাত্ৰ দুজন গোৱালক লগাবলৈ দি আছে। মহাল লাগিব, মহাল লাগিলে লাগিব দেই। এনেকৈ
ম'হ যুঁজ চাই এতিয়া যাবলৈ ল'লোঁ মই ঘৰলৈ। তো গাইজ যদি ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকৰ ম'হ যুঁজ চাই কেনে লাগিল জনাবলৈ একদম নাপাহৰিব দেই। বাই বাই।